মই ঘৰতে পাৰ্লাৰ বনাই লৈছোঁ চুলিখিনি ষ্ট্ৰেইট কৰোঁ বুলি ভাবিছোঁ অকণমান বহুত বান্ধি বান্ধি কাৰ্লছ আহি গৈছে তো আপোনালোকক চব ষ্টেপছবিলাক দেখাই যাম আৰু ফাইনেল কেনেকুৱা আহিব মোৰ চুলিখিনি সেইটোও দেখাম বেছি মোৰ কাৰ্লি হেয়াৰ নহয় ষ্ট্ৰেইটেই হয় কিন্তু বান্ধি বান্ধি এটা কাৰ্লছ আহি যায় দেখাই আছোঁ আপোনালোকক এইটো আপোনালোকে বিফ'ৰ ভিউটো চাই লওক তাৰপিছতে আফটাৰটো দেখাম আৰু মাজত কি কৰোঁ সেয়াও দেখাম হেয়াৰ ষ্ট্ৰেইটনাৰ লৈ লৈছোঁ বল এটাত বেছি কিমানমান লাগিব একো আন্দাজ নাই ন ফাৰ্ষ্ট টাইম কৰিছোঁ হৈ যাব আৰু লাগিলে লৈ ল'ম আৰু হৈ যাব এপ্ৰন নাই সেইকাৰণে এইখনকে লৈ লৈছোঁ লগাবলৈ আমাৰ ক্লিপ শ্লিপছ নাই দুখীয়া মানুহ এইবোৰকে লগাই লৈছোঁ আৰু দেই চুলিবিলাক পাৰ্ট কৰি ল'ব লাগে একদম প্ৰফেশ্যনেল মুডত কাম কৰি আছে পাই কি কৰিছে এজনীয়ে মোক চাই থাকিবলৈও নিদিয়ে ধুনীয়া গোন্ধাইছে দেখোন এনেকুৱা পাৰ্লাৰত গোন্ধটো আহে নহয় গ'লে মানে এনেকুৱাই স্মেল আহে ছেইম স্মেল বেছি বেছি লোৱা যেন লাগিছে যে ঠিকে আছেতো একেবাৰে ৰুটৰ পৰা লগাব নালাগে ৰুটৰ পৰা অলপ ওপৰৰ পৰা লগাব লাগে নিজে নিজে ভিডিঅ' উঠাইছোঁ ভালকৈ এংগলবোৰ মিলাই দেখুৱাবকৈ কৰি থাকিলে লাগে কি ভালকৈ কৰা নাই নিজে কৰিলেহে শান্তি যেন লাগি যায় গ'ল মোৰ লগাই চামহাও 40 মিনিটছ ৰম মই তাৰপিছতে চুলিখিনি ধুব লাগিব ধুই আকৌ আইৰণ বহুত কাম আছে আজি এইটোৱে আৰু প্ৰজেক্ট লৈছোঁ হাতত লগালোঁ ষ্ট্ৰেইটনাৰ ক্ৰীমটো লগালোঁ তাৰপিছতে নিউট্ৰেলাইজিং ক্ৰীম এটাও আছে সেইটো লগাব লাগিব ধুই পেলাই আইৰণ কৰিম শুকাব লাগিব চুলিখিনি শুকোৱাৰ পিছতে আইৰণ কৰিম তাৰপিছতে নিউট্ৰেলাইজিং ক্ৰীমটো লগাব লাগিব সেইটো লগাই আকৌ ৱেইট কৰিব লাগিব তাৰপিছতে আকৌ ধুব লাগিব তাৰপিছতহে আহিব আৰু ফাইনেল লুক ৱেইট কৰক আপোনালোকে ময়ো ৱেইট কৰিছোঁ ফাৰ্ষ্ট টাইম ঘৰত এইবিলাক কৰিছোঁ নিজেও কৰিব পাৰিব মানে আগফালৰখিনিতো নিজে পৰা লগাব পাৰিম পিছফালৰখিনি অকণমান দিগদাৰ হয় আৰু চাই লওক তাৰপিছতে মই ধুম এৰাউণ্ড 4:30লৈকে মই কি কৰিম শ্বৰ্ট ষ্টৰি এটাকে চাই লওঁ ইউটিউবত টাইমটো ধুনীয়াকৈ পাছ হৈ যাব তাৰপিছত আৰামছে চুলি ধুব পৰা হৈ গৈছে এতিয়া 40 মিনিটছ হ'ব লাগে মই সেইকাৰণে আৰু 5 মিনিটছ ৰৈ দিছোঁ বাৰু এতিয়া মই চুলি ধুম এতিয়া কেনেকুৱা হয় চাব লাগিব চবে কি কামত দিছেনে নাই চুলি ধুই আহি আছোঁ ৱেইট কৰক এতিয়া মই বহুত ধুনীয়াকৈ চুলিখিনি ধুই ল'লোঁ যাতে ইয়াতে ষ্ট্ৰেইটনাৰ ক্ৰীম অকণো নাথাকে ধুওঁতে অলপ টাইম লাগিছে ভালকৈ ধুই ল'লোঁ তাৰপিছতে এতিয়া শুকুৱাব লাগিব ভালকৈ মোৰতো ড্ৰায়াৰ নাই কাৰণ মই আগতে এইবিলাক কাম কৰা নাছিলোঁ ঘৰত এতিয়া মই ফেনৰ ওচৰতে মোৰ চুলিখিনি ভালকৈ শুকুৱাই ল'ম 100% শুকুৱাই ল'ব লাগিব তাৰপিছতহে আপুনি আইৰণ কৰিব পাৰিব চুলিখিনি তো চাই থাকক অলপ টাইম লাগিব শুকাওঁতে ফেনত শুকুৱাই আছোঁ চুলিখিনি ড্ৰায়াৰ নাই কাৰণে ড্ৰায়াৰ আছে চিন্তা নাই 100% শুকাব লাগিব কোনো পানী নোৱাৰে চুলি অলমষ্ট শুকালে কিন্তু এতিয়া কাৰেণ্টটো নাই কাৰেণ্টটো আহিলেহে আইৰণ কৰিব পাৰিম তো ৱেইট কৰি আছোঁ তাৰ কাৰণে আহি গ'ল এতিয়া আইৰনিং শুৰু হৈ যাব আইৰনিং হৈ আছে এইটো বহুত টাইম কনজিউমিং বহুত টাইম লাগে আইৰনিং কৰি হৈ গৈছে কেনেকুৱা লাগিছে চাওকচোন বেক চাইডৰ পৰা ঠিকে আছে পূৰা নেচাৰেল লুক দিছে এতিয়া নিউট্ৰেলাইজাৰ লগাম ছেকেণ্ড ক্ৰীমটো তাৰপিছত আৰু চুলি ধুম 25 মিনিটছমান ৰাখিব লাগিব নিউট্ৰেলাইজাৰটো তাৰপিছত আৰু মোৰ কাম খতম এইটো হৈছে নিউট্ৰেলাইজিং ক্ৰীম চুলিত লগাই থ'ব লাগিব অলপ দেৰি 20 মিনিটছমান ৰাখিলেও হ'ব আৰু নিউট্ৰেলাইজিং ক্ৰীম লগোৱা ষ্টাৰ্ট হৈ গ'ল আগৰ নিচিনাই যেনেকৈ ফাৰ্ষ্ট ক্ৰীমটো লগাইছিলোঁ ষ্ট্ৰেইটনিং ক্ৰীমটো তেনেকৈ লগাব লাগিব ক্ৰীমটো লগালোঁ এতিয়া 25 মিনিটছ ৰখিব লাগিব সিমান দেৰি মই চাহ খাই লওঁ আৰু নেইল পেইণ্ট লগাব আছে অকণমান হাতত সেইটো লগাই লওঁ দুটা কাম হৈ যাব মই চুলিখিনি ধুই আহোঁ তাৰপিছত আপোনালোকে চাব অৱশ্যে শুকাব লাগিব তাৰপিছতে গম পাম মোৰ ধুই হৈ গ'ল তাৰপিছত এতিয়া মই শুকাব লাগিব চুলিখিনি অলপ তাৰপিছতে গম পাম আৰু কি লুকছ আহিছে চাই থাকক আপোনালোকে আৰু
অলপ শুকুৱাই লওঁ চুলিখিনি এতিয়া ফেনৰ ওচৰত। জানেই মোৰ ড্ৰায়াৰ নাই। আইৰনিংটো আৰু ভালকৈ কৰিব পাৰিলে খুব ধুনীয়া ৰিজাল্ট আহিব। মোৰ আইৰনিংটো অলপ কমকৈ কৰিছোঁ। আপোনালোকক ইয়াতকৈও ভাল ষ্ট্ৰেইট লাগিলে আইৰনিংটো অকণমান ভালকৈ কৰিব।